হেল্ল' আজি মই আহিছোঁ বহু দিনৰ বিৰতিৰ পিছত আপোনালোকৰ ওচৰত নতুন জৱৰজ ৰেচিপি লৈ মোৰ ষ্টাইলৰ চিলি চিকেন। চিলি চিকেনে ক'ব নে এইটো কি ক'ব সেইটো আপোনালোকে মোৰ নিচিনাকৈ বনাই খালেহে গম পাব। এয়া মোৰ ওচৰত হাফ কেজি চিকেন আছিলে, তাতে অলপ হালধি, জলকীয়া গুড়ি আৰু জালুকৰ গুড়ি, তাৰপিছত নেমু অকণ, ভিনেগাৰ অকণ, ডিম এটা ভাঙি দিলোঁ। ফুড কালাৰ অপশ্যনেল হয়, মই পিছে 2 ড্ৰপমান দিছোঁ। তাৰপিছত কৰ্ণফ্ল'ৰ আৰু ময়দা দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰি পেলাই থৈ দিব আধা ঘণ্টা। তাৰপাছত এফালে কেৰাহীখন পাতি তাতে অকণমান ৰিফাইন তেল দি ল'লোঁ। তাৰপিছত 1 পিচ 2 পিচ 3 পিচকৈ দিছিলোঁ, কিন্তু ভাবিলোঁ এইবিলাক কৰি নাথাকোঁ গোটেইখিনি। তাৰপিছত এবাৰতে ঢাল দিলোঁ। এতিয়া আপোনাৰ হোটেল ৰেষ্টুৰেণ্টত বা আপোনাৰ দোকানততো 1 পিচকৈ বেছিকৈ তেল দি ভাজে, কিন্তু মই আৰু ঘৰুৱাকৈ বনাইছোঁ যেতিয়া ইমাননো কি দৰকাৰ, আমি নৰ্মেলকৈ খালেই হ'ল। সেইকাৰণে এনেকৈ কৰিলোঁ। আলু দি দিছোঁ দেই আকৌ চিলি চিকেনত, এনেনো ক'ত চিলি চিকেনত আলু দিয়ে নহয়নে। তাৰপিছত এইফালে পিঁয়াজ, কেপচিকাম আৰু জলকীয়া কুটি লৈছোঁ আৰু নহৰু আদা এনেকৈ কুটি লৈছোঁ। তাৰপাছত এইফালে পেনখনত অকণমান তেল দি পেলাই এইটোত মাষ্টাৰ্ড অইল দিছোঁ আৰু চিকেনখিনি মই ৰিফাইণ্ডত বনাইছোঁ দেই। তাৰপিছত এয়া গোটেইখিনি দি তাতে নিমখ অকণমান দি পেলাই চটে কৰি লৈছোঁ। 3-4 মিনিটমান আপুনি ভাজিব আৰু হাই ফ্লেমত। পেনখন ঘৰুৱা কুকটো দেখিছেনে নাই, চেফেও পাত্তা নাপাব, বেলেগ আৰু। তাৰপিছত এয়া হৈ গ'ল প্ৰায় চটে কৰা আৰু। তাৰপিছত এয়া মাংস সিজি গৈছে, আলু সিজি গৈছে, তাতে মই এতিয়া সেইখিনি ভাজি লোৱাখিনি দি দিছোঁ। তাৰপিছত এয়া কৰ্ণফ্ল'ৰ অলপ পানীৰ লগত গুলি পেলাই তাত ঢালি পেলাই লৰাই আছোঁ। তাৰপিছত আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল চিলি চিকেনত চয়া চচ, সেয়া দিলোঁ চয়া চচ। তাৰপাছত মোৰ আকৌ টমেট' চচ শেষেই হ'ল, দেখিছেনে জোকাৰি বোকাৰি উলিয়াই আছোঁ যেন তেনে আৰু। তাৰপাছত অকণমান চেনিও দিছোঁ দেই। তাৰপিছত এইফালে আকৌ মায়ে কিবা এটা কৈও আছে, শুনকচোন কিনো। এইফালে মাংস বনাই আছোঁ, তেওঁ মানে আজৰি হ'বলৈ কাৰণে জল্দি জল্দি বনাই পেলাই আজৰি হয় মানে, কিন্তু লগত চাহটো মানে মেইন। এইফালে চাহ বনি আছে, আমাৰ ঘৰত যিকোনো বনি থাকিলেও এফালে চাহটো থাকেই গেছত। এইফালে এটা চাইডে দেখিছিলে ঘামি জামি গৈছোঁগৈ মানে, সেইকাৰণে সোনকালে বনাই মেলি আজৰি হৈ পেলাই থাকিব লাগে। আৰু পিছে মাংসটো সন্ধিয়া চাহৰ লগত নহয়, এইটো ডিনাৰৰহে। তেওঁ মানে বনাই মেলি আজৰি হৈ আছিল, গৰম দিনৰ যিহেতু গা ধুই তাতেই পোৱা নাই। তেওঁ চাহ খাই থাকিম, চাহো চলিয়ে থাকিব আৰু। এয়া মোৰ চিকেন হৈ গৈছে, তাতে মই অলপ চিলি ফ্লেক্সো দি দিছোঁ। জ্বলা যিহেতু খাওঁৱেই আমাৰ ঘৰত, আৰু জ্বলা নহ'লে একো ভালেই নালাগে জানেনে। এয়া মোৰ হৈ গ'ল। তাৰপিছত মই গেছ অফ কৰি দিলোঁ। তাৰপিছত ধুনীয়াকৈ বাতি এটাত ছাৰ্ভ কৰি ল'লোঁ। দেখিছেনে নাই, ধোঁৱা ওলাই আছে একদম গৰম গৰম। আজিলৈ আহিছোঁ, থেংক ইউ। আপোনালোকেও ট্ৰাই কৰি জনাব।